Hi everyone, welcome to my technical imtas channel. Friends, আপোনালোকে ৰাতি কৰবাত যাওঁতে কেতিয়াবা লক্ষ্য কৰিছে নেকি যিবিলাক ফ'ৰ হুইলাৰ গাড়ী আছে বা ট্ৰাক আছে সেইবিলাকৰ সদায় বাও সাইডৰ লেফট সাইডৰ লাইটটো কিয় নষ্ট হয় লেফট সাইডৰ লাইটটো নষ্ট নহয় ৰাইট সাইডৰ লাইটটো নষ্ট নহয় কিয় সব মই ভালকৈ বুজাই দি আছো সব মই পুৰা বাঙি মেলি বুজাই দি আছো আপোনালোকে কেতিয়াবা নহলে কেতিয়াবা লক্ষ্য কৰিছে আৰু যদি লক্ষ্য নকৰে তেনেহলে লক্ষ্য কৰিব যে ৰাতি বেছিভাগ সময়ত গাড়ীখনৰ লাইটটো লেফট সাইডৰ যেটো লাইট আছে হেতু বেয়া হয় সব মই দেখাই দি আছো ধৰি লওক এখন গাড়ী মই ভালকৈ লিখিব নোৱাৰো লিখিছো আৰু এখন গাড়ীৰ দুটা লাইট আছে এতিয়া এই দুটা লাইটৰ আপুনি যদি লক্ষ্য কৰে বেছিভাগ সময়ত এইটো লাইট বেয়া হয় কিয় এইটো লাইট বেয়া নহয় নেকি সব এইটো লাইটও বেয়া হয় কিন্তু কি কৰে যেতিয়া এইটো লাইট বেয়া হয় তেতিয়া এই ভাল লাইটটো খুলি আনি ইয়াতে লগাই দিয়ে কিয় লগাই দিয়ে মই কৈ আছো সব আপুনি যেতিয়া বাইক লৈ যাব ধৰি লওক এখন আপোনাৰ বাইক এতিয়া এখন গাড়ী আহি আছে এতিয়া আপুনি কি কৰিব যদি এইটো লাইট যদি বেয়া থাকে তেনেহলে আপুনি কি কৰিব ভাবিব এখন সাকে বাইক আহি আছে আপুনি ডাইৰেক্ট যাব এনেকৈ যাব কি ইয়াতে খুন্তা মাৰি দিব সেইভাবে কি কৰে মানে যেতিয়া এই লাইটটো বেয়া হয় এইটো খুলি আনি ইয়াতে লগাই দিয়ে মানে নতুন লাইট লগায় মানে মই কৈছো কেইবাদিনৰ কাৰণে এনেকৈ লগাই দিয়ে আৰু যদি এইটো বেয়া হয় এইটো লগাই দিয়ে আৰু যদি এইটো বেয়া হয় তেনেহলে তো এইটো লগোৱা আছে আৰু টেনচন নাই আপুনি ভাবিব নহয় এখন চাৰিচকীয়া গাড়ী আছে ইয়াত লাইটটো সব তো আজিৰ ইমেজিং ভিডিওটো চাই অলপ হলেও যদি জ্ঞান হৈছে তেনেহলে মোৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব আৰু যদি বুজি নাপায় তেনেহলে কমেন্টত জনাব মই আকৌ ভালকৈ বুজাই দিম পুৰা ডিটেইলছত